গোলাপাৰা যিটো এই পাৰ্টনৰ যিটো প্ৰব্লেম আছিলে মানে বহুদিনীয়া প্ৰব্লেম। ইয়াতে আচলতে এখন দলং লাগে, কিন্তু দলং নাই আৰু মানুহৰ যাতায়াতৰ কাৰণে পানীৰ কাৰণে বহুত প্ৰব্লেম হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী আপোনালোকে দেখা পাইছে কৈ আছিলে, স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাতো বহুত প্ৰব্লেম হৈছে আৰু বৃদ্ধ মানুহখিনি ৰোগী মানুহখিনিও ক'ৰবাত যাওঁতে ৰোগী লৈ যাওঁতেও মানে প্ৰব্লেম হৈছে। সেইকাৰণে স্থানীয় ৰাইজে মিলি এটা শাকৰ ব্যৱস্থা কৰিছে আৰু তাতে আমি অলপ সহযোগ কৰি ভাল লাগিল আৰু সেইটোৱে প্ৰগ্ৰাম আছে। বিশেষ আৰু সমস্যা গোলাপাৰা পাহাৰৰ যিটো ৰাস্তা, এইটো ৰাস্তাটো হ'ল বালাচৰ প্লাছ গোলাপাৰা সংযোগী এইটো ৰাস্তা। ইয়াতে মানে বহুত মানে জনবসতি, তাৰমানে এইখিনি ৰাস্তা প্ৰতি বছৰে তাৰমানে বানপানী আহে আৰু আমি ৰাইজৰ পৰা চান্দা উঠাই তাৰমানে আমি হাকুৰ কৰোঁ। তাৰপিছত মানে বস্তা চস্তা আনি তাৰমানে অলপ পাৰবিলাক মানে বান্ধি পেলাই মানে ৰাইজ অহা যোৱা কৰোঁ। এইবাৰ আমি কি কৰিছোঁ, এই 3 মাহ হ'ল, মানে 3 মাহত বানপানী আমাৰ বহুত অসুবিধা হৈছে। আমি একদিন মানে MLA তাতে মানে গৈছোঁ। MLA তাৰমানে ক'লে যে তোমাৰ এই মানে আমাৰ এই ফুটব্ৰিজত কোনো ধৰণৰ ব্ৰিজ নাই, ফাণ্ড নাই, তোমালোকে ফাণ্ড নাপাবা, তোমাক মই দিব নোৱাৰিম। ক'লাম যে আপোনাৰ তাতে ফাণ্ড নাই, আমি ফাণ্ড পাম ক'ত আৰু আমি যাম ক'ত, আপনি আমাৰ এৰিয়াৰ MLA। তাৰপিছত মানে সেই মানা কৰি দিলে, আমি গুচি আহিলোঁ। অহাৰ পিছত তাৰপিছত আমি এই শামছুদ্দোহাৰ ভাই নুৰুল ইছলাম, সি মানে আমি শুনা পালোঁ যে তাৰমানে গৰীবৰ বন্ধু, গৰীব দুখীয়া মানুহ মানে সহায় কৰে। সহায় মানে কি এনেকুৱা সহায় কৰে, বিয়া বাৰুৰ ক্ষেত্ৰত, তাৰপিছত আপোনাৰ কিছুমান মানে অপাৰেশ্যনৰ ক্ষেত্ৰত বহুত মানে দুখীয়া মানুহ মানে সহায় কৰে। শুনা পাই পেলাই তাৰপিছত আমি তাক মানে ক'লোঁ, নুৰুল ইছলাম আৰু মানে আমি ক'লোঁ যে দাদা আপুনি কাম কৰিব লাগিব, আমাৰ তাৰমানে আমাৰ দুখীয়া মানুহবিলাক মানে আমি অহা যোৱা মানে খুব অসুবিধা হৈছে, মানে আমাৰ পানী মানে অভাৰ মানে হৈ গৈছে, আমি মানে যাব নোৱাৰোঁ, আমাক কিবা এটা সহায় কৰিব লাগিব। সেই কৰিলে হ'ব, ঠিক আছে, তুমি কাম কৰা, তাতে কিমান টকা কি খৰচ হয় তুমি মানে মোক অলপ জনাবা, পাৰিলে মানে অলপ সহায় কৰি। এইখিনি মানে আমাক ক'লে, আমি সেই হিচাপে মানে ৰাইজেও অলপ মানে সহযোগ মানে কৰি পেলাই আমি কামখিনি ষ্টাৰ্ট কৰিছোঁ। আজি আহিছিল মানে আজি আহি কাম চাই মানে গ'লে আৰু তাৰমানে আধাৰশিলা মানে আজি হৈ গ'ল। সমস্যাটো আজি নতুন সমস্যা নহয়, এইটো বহুত পুৰণা সমস্যা। আৰু ইয়াৰ এৰিয়াত যিখিনি মানুহ বসবাস কৰে, প্ৰায় 20,000 পৰা 25,000 মানুহ বসবাস কৰে। আৰু এই বসবাস কৰা 25,000 মানুহ আমাৰ পলিটিকেলি লিডাৰৰ অৱহেলিত জনতা। এইখিনি কাৰণ ইয়াতে কোনো গুৰুত্ব নিদিয়ে। গতিকে ইয়াৰ স্থানীয় যুৱক বাহৰুল ইছলামে আজি যোগাযোগ কৰিছে নুৰুল ইছলাম ভাই চাহাবৰ লগত, যোগাযোগ কৰি আজি সিহঁতে নুৰুল ইছলাম ভাই আহিছেও ইয়াতে, আৰু ৰাইজৰ লগত মিলি কিবা এটা সি অনুদান আগবঢ়াব বুলি স্বীকাৰ কৰিছে আৰু দিছে অলৰেডি। আমি নুৰুল ভাইক বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰিচেণ্টলি চাওক, যিটো বানপানী হৈ গ'ল, এই বানপানীৰ যিটো পৰীক্ষা আছিল, হাফ ইয়াৰলি এক্সাম আছিল, এই এক্সামত প্ৰায় 50% ষ্টুডেণ্টে পৰীক্ষা দিব পাৰে। বহুত দুখৰ কথা হৈছে, মই বেছি নকওঁ। বিধায়কৰ ভূমিকা সেইটো ৰাজকীয় এটা ভাগ আছে তাত, কিন্তু আচলতে ৰাজা নহয়, লুণ্ঠনকাৰী তাত লাষ্টত ওলাব। আপোনালোকে গম পাব 1-2 মাহৰ ভিতৰত চব ওলাই যাব।